ফাঁকিবাজ বিষয়া কৰ্মচাৰীৰ সন্মুখত নতুন বিপদ এতিয়াৰে পৰা দৰমহাৰ পৰাই আদায় দিব লাগিব জৰিমনা ৰাজহুৱা সেৱা অধিকাৰ আয়োগ গঠনত অনুমোদন কেবিনেটৰ নাগৰিক হিচাপে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত আপুনি বিষয়া কৰ্মচাৰীৰ দ্বাৰা অৱহেলিত হৈছে নেকি নে বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে সময়মতে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে অবাঞ্ছিতভাৱেও যদি আপুনি এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে তেতিয়া আৰু চিন্তা নাই সময়ৰ কাম সময়তে সম্পন্ন কৰিবলৈ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ পূৰ্ণ শতাংশই দায়বদ্ধ এই দায়বদ্ধতা সুনিশ্চিত কৰাৰ স্বাৰ্থতেই অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ গঠনৰ ক্ষেত্ৰত শুকুৰবাৰে প্ৰয়োজনীয় অনুমোদন জনালে ৰাজ্যিক কেবিনেটে এমেণ্ডমেণ্ট এটা আনি আমি ইয়াক অৰ্ডিনেন্স হিচাপে কৰিছোঁ যিখন দ্য আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ অৰ্ডিনেন্স 2023 আজি কেবিনেটে এইখন অনুমোদন জনাইছে আৰু সেইমৰ্মেই এতিয়াৰে পৰা নিজৰ কামত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আয়োগৰ ওচৰত সকলোৱে দাখিল কৰিব পাৰিব অভিযোগ আৰু এই অনুমোদনৰ মতে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যন এখন থাকিব যি কমিশ্যনত এজন চেয়াৰমেন আৰু দুজন কমিশ্যনাৰ থাকিব এই কমিশ্যনৰ জৰিয়তে অসমৰ চিটিজেনে নিজৰ ৰাইট যদি নোপোৱা বুলি ভাবে টাইমলি যদি তেওঁ নোপোৱা বুলি কোনোবা বিষয়াৰ গাফিলতিৰ কাৰণে যদি তেওঁ হেতু নোপোৱা বুলি ভাবে তেতিয়াহলে তেওঁ এই ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ওচৰত আবেদন কৰিব পাৰিব অভিযোগ সত্য প্ৰমাণিত হলে সংশ্লিষ্ট ফাঁকিবাজ বিষয়া কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰাই আদায় দিব লাগিব জৰিমনা আৰু ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ইমানখিনিলৈ অথৰিটি থাকিব যে যদি বিষয়াজনে নিৰ্ধাৰিত সময়ত পাবলগীয়া কোনো চৰকাৰী ডকুমেণ্টছ বা চৰকাৰী কাৰ্যালয়ৰ পৰা পাবলগীয়া সুবিধা তেওঁৰ ইচ্ছা অনুসৰি তেওঁ বিলম্ব কৰে তেতিয়াহ'লে তেওঁৰ ওপৰত জৰিমনা বিহিব পাৰিব আনকি তেওঁৰ দৰমহাৰ পৰা সেই জৰিমনা তেওঁ দিব লাগিব এনে এক পৰিপ্ৰেক্ষিততে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকেই নিজৰ প্ৰাপ্য সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ জনসাধাৰণৰ কাৰণে পাব্লিক ছাৰ্ভেণ্টৰ যি দায়বদ্ধতা এই দায়বদ্ধতা যাতে সঠিকভাৱে কৰিব পাৰে সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সেই কাৰণে এই ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনখন অনা হৈছে চেয়াৰমেন আৰু কমিশ্যনাৰৰ জৰিয়তে ইয়াত ৰাইজে যথেষ্ট উপকৃত হ'ব